নমস্কাৰ। অনুসূচিত জাতিৰ দুটামান অতি গুৰুত্বপূৰ্ণ কথা লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ যি জলপানী ধন, এই জলপানী ধন বিগত কেইবাবছৰ ধৰি বন্ধ কৰি ৰখা হৈছে। কিন্তু কিয় আমি অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ ছাত্ৰবৃত্তি ধন মুকলি কৰি দিবৰ নিমিত্তে ইতিমধ্যে বহুবাৰ স্মাৰকপত্ৰ দাখিল কৰিছোঁ, আন্দোলন কাৰ্যসূচী পৰ্যন্ত হাতত লৈছোঁ। কিন্তু বিগত কেইবাবছৰ ধৰি এই ছাত্ৰ ছাত্ৰীসকলৰ জলপানী ধনসমূহ মুকলি কৰি দিয়া নাই। আমি অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ অধ্যক্ষ দেৱকলিতাক প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনালোকে আচলতে সেই অফিচত বহি কৰি আছে কি? কেৱল যিসমূহ বিষয়ত আপোনালোকৰ মুনাফা আদায় হয়, ঠিকা টুকুলি প্ৰদান কৰা নামত আপোনালোকৰ যি কমিশ্যনৰ অংক হয়, এইবিলাক বিষয়তে আপোনালোকে গুৰুত্ব দিব নে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতো আপোনালোকে গুৰুত্ব দিব? অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ এয়া অধিকাৰ, জলপানী ধন লাভ কৰা তেওঁলোকৰ অধিকাৰ। এই অধিকাৰৰ পৰা আপোনালোকক বঞ্চিত কৰিব পৰাকৈ নিযুক্তি দিয়া হোৱা নাই। প্ৰকৃততে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, অনুসূচিত জাতিৰ লোকসকলৰ বাবে সেইজন লোকেহে চিন্তা কৰিব যিজন অনুসূচিত জাতিৰ লোক হয়। ইয়াৰ অৰ্থ এইটোৱেই যে অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ অধ্যক্ষৰ ওপৰত অধিষ্ঠিত হৈ থাকিব পৰাকৈ আপোনাৰ কোনো যোগ্যতা নাই। অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত এই যি প্ৰবঞ্চনা, এই প্ৰবঞ্চনা অসম চৰকাৰৰ শিক্ষা বিভাগটো জড়িত হৈ থকা যেন আমাৰ অনুভৱ হয়। কিহৰ কাৰণত পৰি তেওঁলোকে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ যি জলপানী ধন, এই জলপানী ধন মুকলি কৰি দিয়াৰ ক্ষেত্ৰত তেওঁলোকক অলপো গুৰুত্ব প্ৰদান কৰা নাই। এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে সহ্যৰ এটা সীমা আছে। আমাৰ যি ক্ষোভ, আমাৰ মনত উদ্গীয়ন হৈ থকা যি ক্ষোভ, এই ক্ষোভ যদি বৃদ্ধি হ'বলৈ হয়, এই ক্ষোভ যদি সংগঠিত ৰূপত আগবাঢ়িবলৈ হয়, তেতিয়াহ'লে কিন্তু এই ক্ষোভক দমন কৰিবলৈ, এই ক্ষোভক বাধা দিবলৈ আপোনালোকৰ বহুত কষ্ট হ'ব। গতিকে সময় থাকোঁতে আমাৰ আহ্বান আপোনালোকে শুনক, সময় থাকোঁতে আমাৰ দাবী আপোনালোকে শুনক, আৰু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ যি জলপানী ধন, এই জলপানী ধন আপোনালোকে অতি শীঘ্ৰে মুকলি কৰি দিয়ক। ইয়াৰ লগতে অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ ওচৰত আমাৰ আৰু এটা আপত্তি আছে। ইতিমধ্যে আমি দেখা পাইছোঁ যে অনুসূচিত জাতিৰ লোকসকলৰ বাবে যিবোৰ কল্যাণকামী আঁচনি, এই কল্যাণকামী আঁচনিসমূহৰ ওপৰত চিণ্ডিকেট ৰাজ চলোৱা হৈছে। বিজেপিৰ এছাম নেতা পালিনেতাই এই কল্যাণকামী আঁচনিসমূহৰ ওপৰত চিণ্ডিকেট ৰাজ চলাইছে। তেওঁলোকৰ জৰিয়তে হিতাধিকাৰী নিৰ্বাচিত হয়, তেওঁলোকৰ দ্বাৰাই হিতাধিকাৰীয়ে তেওঁলোকৰ যি প্ৰাপ্য বস্তুসমূহ, প্ৰাপ্য আঁচনিসমূহ, সেই আঁচনিসমূহ লাভ কৰে। কিন্তু আমি দেখা পাইছোঁ প্ৰকৃতাৰ্থত যিসকল দৰিদ্ৰ লোকে এই আঁচনিসমূহ লাভ কৰিব লাগে, সেই দৰিদ্ৰ লোকসকলক আচলতে এই আঁচনিসমূহৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত কৰা হৈছে। এনেকুৱা ধৰণৰ নীতি অনুসূচিত জাতিৰ মাজত নচলিব। আমি স্পষ্ট কৰি দিব খুজিছোঁ যে অনুসূচিত জাতিৰ লোকসকলৰ ভাগ্য নিৰূপণ কৰিবলৈ কাকো অধিকাৰ দিয়া নাই। অনুসূচিত জাতিৰ লোকসকলৰ যিসমূহ প্ৰাপ্য অধিকাৰ, এই অধিকাৰসমূহ কাৰো বাপেকৰ সম্পত্তি নহয়। এই অধিকাৰসমূহ কাৰো বাপেকে আমাক দিয়া নাই। গতিকে আপোনালোকে এই গোটেই বিষয়বস্তুবোৰ চালি জাৰি চাব, অন্যথা অনুসূচিত জাতিৰ ৰাইজ যেতিয়া জাগ্ৰত হ'ব, তেতিয়াহ'লে কিন্তু আপোনালোকৰ নিষ্ঠা নাথাকিব। গতিকে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ যে অসমৰ যিসমূহ অনুসূচিত জাতিৰ মহকুমা কল্যাণ পৰিষদসমূহ আছে, মহকুমা কল্যাণ কাৰ্যালয়সমূহ আছে, এই সকলো কাৰ্যালয়ত জিলাই জিলাই যিবোৰ বিজেপি নেতা পালিনেতাই চিণ্ডিকেট ৰাজ চলাইছে, তেওঁলোকৰ ময়মতালি চলাইছে, সেইসমূহ অতি শীঘ্ৰে বন্ধ কৰক। আৰু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ
বন্ধ হৈ থকা যি জলপানী ধন এই জলপানী ধন অতি শীঘ্ৰে আপোনালোকে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু অনুসূচিত জাতিৰ ৰাইজ সাধাৰণতে সহজ সৰল, কিন্তু যেতিয়া তেওঁলোক জাগ্ৰত হ'ব, তেওঁলোকৰ যেতিয়া ক্ষোভৰ উদ্গীৰণ হ'ব, এই ক্ষোভক কিন্তু আপোনালোকে দমন কৰিব বা বাধা দিবলৈ বহুত কষ্ট হ'ব। কথাবোৰ উনুকিয়াই দিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যি আহ্বান কৰা হৈছে, এই আহ্বান অসম চৰকাৰ, অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় আৰু বিজেপিৰ যিসমূহ নেতা পালি নেতা, এই সকলোবোৰে আচলতে গুৰুত্ব দিব। অন্যথা কিন্তু আপোনালোকৰ বিপদ অনিবাৰ্য। ধন্যবাদ। জয় আই অসম।